আজি পুৱাৰ ভাগতে আচলতে জুবিন গাৰ্গৰ স্বাস্থ্যৰ কিছু তেওঁ অসুবিধা হোৱাৰ বাবে তেখেতক যিহেতু সঞ্জীৱনী হস্পিটেললৈ লৈ অহা হয়। বৰ্তমান ডক্টৰে কৈছে ইমান ষ্ট্ৰেছৰ কথাটো নাই, বাকী চাওঁ ডিচাইড কৰি আছোঁ কি কৰোঁ, গুৱাহাটী লৈ যাওঁ নে ইয়াতে আজি ৰাখোঁ। তেখেতৰ কালি বাথৰুমত শ্লিপ খাই পৰাৰ কাৰণে মূৰত ষ্টিচেছ আহিছিলে। আজি ৰাতিপুৱা উঠি কিনে ঠিকে আছিলে, ছাডেনলি গাটো বেয়া লাগিলে। গাটো বেয়া লগতে আমি যেতিয়া প্ৰেছাৰ চেক কৰি আছিলোঁ তেখেতে আৰু দুৰ্বল ফিল কৰি আমি লগালগ ইয়াতে লৈ আহিলোঁ। মই ডক্টৰৰ নামটো এতিয়ালৈকে সোধাই নাই। ডক্টৰে কৈছে এতিয়া বৰ্তমান ষ্টেবল আছে, ব্ৰেইনত একো ইঞ্জৰি নাই। এনেকুৱা কথা তেখেতে মাইল্ড কনফিউজনত আছে, বাট মানে হি ইজ ৰেছপনচিভ। নাই, আহাৰ গ্ৰহণ আমি অৰ্ডাৰ দিছিলোঁ খানাটো আহি চিলাই 5টা চিলাই পৰিছে। চৰি য়েছ অলপমান ইয়াতে মূৰত দুখ পাইছিলে। নাই ভৰিত দুখ পোৱা নাই।